নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মানে আজি দেখাম মানে অৰ্কিড এজাত মানে নাৰিকলৰ বাকলিত হয়, আৰু সেই ফুলটো চাবৰ কাৰণে যাম। আৰু আমাৰ গাঁৱতে মানে গাঁৱৰ সিটোমত বাগান এখন আছে, তাৰমানে তাত চব খেতিয়ে কৰে, মানে এতিয়া বেছি খেতি নাই। তাৰপাছতে মানে এতিয়া দেখাম আপোনালোকক, আৰু এতিয়া যাম আমি গাঁৱৰ মূৰত, চাই থাকিব এতিয়া ভিডিঅ'টো বলক। আৰু ৰঙা চন্দন আছে দেই, তাত ৰঙা চন্দনো মানে কৈছে। সাধাৰণতে আমাৰ ইয়াত ৰঙা চন্দন ইমান হেৰি নকৰে, তাত কিন্তু ৰঙা চন্দন কৈছে। ৰঙা চন্দনৰ মানে গছডাল কেনেকুৱা আছে দেখাম বাৰু, চাই থাকিব। আমি পাই গ'লোহি বাগানখনত মানে কি আছে দেখাম। মেইন কথা হ'ল ফুল চাব আহিছোঁ আমি, যিটো ফুল নেকি নাৰিকলৰ বসুৱাত হয়, কি মানে কপৌ বুলি কয়, কি কপৌ নাজানো। ইফালে বাগানত আছে হেৰি, এইডোখৰত চব তিতা কেৰেলা আছে, বাকী ইফালে জলকীয়া আছিল। জলকীয়াখিনি বাৰু মৰি গ'ল, এতিয়া বহুত লাগিছিল। এতিয়া আমি যিহেতু মেইন কথাটো হ'ল আমি ফুলহে চাব আহিছোঁ, এতিয়া ফুলটো চাম। ফুলটো মানে নাৰিকলৰ বাকলিত হয়, সেইটো কপৌ বুলি কয়। কি কপৌ মনো? ডেণ্ডৰিয়াম অৰ্কিড। আৰু আমি এতিয়া জেগা পামগৈ। ইয়াত জলকীয়া গছ বোৱা হ'ল, উঘলি পেলাই দিছে। এডাল হ'ল ৰঙা চন্দনৰ গছ। আমাৰ ইয়াত খুব কমে হয়, তেওঁ ৰুইছে ৰঙা চন্দন। এইডাল ৰঙা চন্দন, এইডাল ৰঙা চন্দন, এইডাল বহুত ৰুইছে। এইডাল ৰঙা চন্দন বহুত আছে মানে এইডাল ডাঙৰ হৈছে আৰু ৰঙা চন্দন। বাগানখন আমি পাই গ'লোঁ। এতিয়া এইখনেই হ'ল। এতিয়া ফুলটো ক'ত আছে আমি চাম। নাৰিকল মই এতিয়া ইয়াতে মানে আছে, ইয়াত চাহ বনাই থৈছে, ইয়াত পুলি আছে। এয়া কাকাই বহি আছে, এয়া কাকাই মানে চোৱা চিতা কৰে এই বাগানখন। কাকা আপোনাৰ ঠাইত আহিলোঁ, এয়া ফুল এজাত আছে বোলে নাৰিকলৰ বাকলিত হয়, এয়া কাকাই দেখুৱাব, অকণমান দেখাই বহাওক। এইটো হ'ল গ্ৰীণ হাউচটো, মানে এইটো ৰুমত আছে, ইয়াতে এই ফুলটো ফুলে। এইখন হ'ল ইয়াৰ ভিতৰতে হয়, দেখিছে কেনেকুৱা সুন্দৰকৈ ফুল ফুলি আছে। এইটো ফুলটো চব ইয়াৰ নাৰিকলৰ বাকলিত হয় ফুলটো। কাকা ফুলটোৰ নাম কি আছিল? অৰ্কিড ন? অৰ্কিড বোলে। সুন্দৰ ফুল চাপ আহিলে মানে প্লাষ্টিক লাগে। ইফালে বেছিকৈ ফুলি আছে, ইফালে চবতে মানে ফুলটো মজা লাগে মানে দেখি। এইটো অৰ্কিড কয়, কিন্তু ইয়াৰ নাম হৈছে মেইন নাম ডেণ্ডৰিয়াম অৰ্কিড। ন? 5 বেছি। এইটো ফুলটো চাওক, কিমান সুন্দৰ ফুল। বগা এজাত আছে ন? বগা এজাত আছে, এইটো বগা আছে মাজতে, আৰু এইটো হেৰি ইমান সুন্দৰ ফুল। ইফালে চাওক কিমান দলে ফুলিয়ে আছে। ইথপা বেছি ভালকৈ ফুলি আছে। এতিয়া আমি মানে কাকাক সুধিম ক'ৰ পৰা আনিছে এই ফুলটো, আৰু কিমান দিনত ফুলে। কাকা এই ফুলটো ক'ৰ পৰা অনা হৈছিল বাৰু? এইটো মালিকে জানিব। কিমান দিনৰ পৰা ফুলে এইটো? এয়া ছিজনত ফুলে। এইটো ছিজনত ফুলে? কালি ছিজনত মৰি যাব।
মৰি যাব ন ফুলবিলাক তাৰপিছত আকৌ পকাই পেলাই আকৌ গজিব আকৌ পকাই পেলাই আকৌ ফুল দিয়ে কাকাই ক'লে কেনেকুৱাকৈ ফুলে মানে ফুলটো ছিজনলৈহে ফুলে এই মানে খৰালি দিনত মানে আকৌ এতিয়া মৰি যাব গছটো তাৰপিছত মানে আকৌ পকাই পেলাই আকৌ ফুলিব মানে এনেকুৱা দিনত ফুলে এইটো এতিয়া বেঙেনা যোৱা আছে ন এয়া বেঙেনা পুলি মানে এই গোটেই বাগানখনৰ মানে চব এনেকুৱা জাতীয় বস্তুৱে কয় মানে চব চাওক এইকেইডাল হ'ল বগৰী আপেল বগৰীটো ন কাকা আপেল বগৰী এডাল আৰু এডাল আপেল বগৰী কলম কৰিছে মানে হেৰিতে কাটি দিছে দানিটো পকাই এতিয়া বঢ়িয়া দানি মাৰিছে বহুত চাপতে লাগে এয়া ফুলা দিন হৈছে নহয় ফুলা দিন হৈছে ফুলিব আৰু 15 দিন 20 দিনৰ পাছত মানে এইটো ফুলটো ফুলিব আপেল বগৰী আৰু মানে যদি এই ফুলখিনি এটা ফুলৰ পুলি 150 টকা 150 টকা মানে এই ফুলখিনি মানে বেছেও কাকা কৈছে ফুলখিনি যদি কোনোবাই ধৰক কিনিব বিচাৰে মানে পাৰিব কিনিব মানে ফোন নাম্বাৰটো দি দিলে এটা পুলিত মানে 150কৈ অৰ্কিডৰ পুলিটোত যদি আপোনালোকে যদি পুলি কিনিব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব মই বাৰু ইয়াতে যোগাযোগটো কৰি দিব পাৰিম আপোনালোকক আহিব আৰু ইয়াতে মানে পুলিখিনি কিনিব পাৰিব আমি এতিয়া বাগানৰ পৰা ওলাই আহিছোঁ ৰ'দ তামাম দি আছে মানে সেইকাৰণে মুখখন ভালকৈ ধৰিব পৰা নাই ৰ'দ বহুত মেইন কথাটো চাওক এডাল হ'ল চন্দন ৰঙা চন্দন চাওক আপোনালোকে ৰঙা চন্দনৰ গছ এনেকুৱাই হয়